নমস্কাৰ, সকলোকে মই স্বাগতম জনাইছো। এই সময়ত মই উপস্থিত আছে মই মোৰ লগত এজন ব্যক্তি, মহান ব্যক্তি ক'ব লাগিব। আমি মহান বুলি ক'লে কিছুমান ব্যক্তিকে জানে, যিহেতু যোনে চেলিব্ৰিটি বা ৰাজনীতিৰ নেতা লিডাৰবিলাককে আমি মহান ব্যক্তি বুলি ভাবোঁ। কিন্তু আমাৰ মাজত যোন ব্যক্তিবিলাকে যে ঈশ্বৰে যেনেকুৱাকে মানুহক সহায় কৰে, তেনেধৰণৰ ব্যক্তিও আমাৰ মাজত উপস্থিত আছে। সেই ব্যক্তিয়ে হ'ল মোৰ ওচৰত যি ব্যক্তিক মই তেখেতৰ ওপৰত শ্ৰদ্ধা যাচিব লাগিব। তেখেতে এজন মহান বুলি ক'ব লাগিব। আমি ক'বলৈ ভাষা নাই যে এনে এটা ভাল কাম কৰি আছে। নিশ্চয় তেখেতৰ মুখৰ পৰাই আমি কিছু কথা জানিম, আৰু এইটো যোগাৰ বিষয়ে আমি কিছু কথা জানিম, আৰু এই অনুষ্ঠানখন তেখেতে কেনেধৰণৰ চলাই আছে আৰু কিমান বছৰৰ পৰা চলাই আছে তাৰ বিষয়ে জনাবলৈ অনুৰোধ জনাম। আৰু আপোনাৰ পোনপ্ৰথমে অৰুণ ব্ৰহ্ম ইউটিউব চেনেললৈ মই আপোনাক স্বাগতম জনালো। লগতে আপোনাৰ যিহেতু এই অনুষ্ঠান আৰু আপোনাৰ নাম সমূহ মানে জনাই দিবলৈ কাৰণে অনুৰোধ জনোৱা হ'ল। নমস্কাৰ অৰুণ দা, প্ৰথমে স্বাগতম জনাইছো আমাৰ ওল্ড এজ হোমৰ অহাৰ বাবে আপোনাক ধন্যবাদ জনাইছো। মোৰ নামটো উৎপল কুমাৰ হৰ্ষবৰ্ধন, আৰু আমাৰ অনুষ্ঠানটো 10 বছৰ হ'ল, বৰ্তমান 10 বছৰ হৈ গ'ল। আৰু বৰ্তমান মই দুটা ওল্ড এজ হোম চলাই আছো, আৰু এইটো প্ৰমোদ তালুকদাৰ মেমৰিয়েল ওল্ড এজ হোম, আৰু সোণাপুৰত এটা আছে। তো এই দুটা মিলাই কিনে 115 গৰাকী মানুহ আছে। হয়, গতিকে আৰু এটা অলপতে হ'বহে। গতিকে 10 বছৰ ধৰি মই আশ্ৰমতে থাকো, দিনে ৰাতি ইয়াতে থাকো, আৰু তেওঁলোকক যিমান পাৰো চোৱা চিতা কৰি আছো। এনে আপুনি 10 বছৰৰ পৰা এইটোত জড়িত আছে। হয়, এনে আপোনাৰ কেনেকুৱা অনুভৱ লাগিছে এইখিনি সময়ত? বহুত ভাল। অলপ কষ্টও হয় মাজে মাজে, আৰু কেতিয়াবা টেনচনো হয়, আৰু বহুত মানুহ ঢুকাইছেও এই হাতেৰে। বহুত প্ৰায় 80 গৰাকী মানক মই সৎকাৰ কৰিছো নিজে। আপুনি এইটো হাতৰ পৰা মই নিজে কৰিছো 10 বছৰৰ ভিতৰত। 10 বছৰৰ ভিতৰত। আৰু আপুনি যিহেতু এইটো কাম চলাই আছে, আপুনি কেনেকুৱা মেইনটেইন কৰে বা এইটো কেনেকুৱা চোৱা চিতা কৰে আপোনাৰ? মইতো ইয়াতে দিনে ৰাতি থাকোৱে, মোৰ মিছেছো থাকে। সকলোতকৈ ডাঙৰ কথাটো হ'ল এই কামটো কৰি মই এটা ভিতৰত আনন্দ এটা পাওঁ, আৰু সেইটোৱে মোক মানে কামটো কৰিবলৈ আৰু আগুৱাই যাবলৈ মানে প্ৰেৰণা দিয়ে। আৰু এই য'ত আপোনাৰ অনুষ্ঠানত কিমান মান বয়সীয়াল ব্যক্তিক আপুনি ইয়াত গ্ৰহণ কৰা হয়? এনে 60 বছৰলৈকে মিনিমাম। কিবা কাৰণত ধৰক ৰাস্তাত আছে বা মানে অসহায় হৈ আছে, অলপ 5-6 বছৰ মানে ইফাল সিফাল কৰিব পাৰি তেওঁলোকৰ ক্ষেত্ৰত। আৰু 107 বছৰলৈকে আছে। ইয়াত কেনে ব্যক্তি আছে? আমি গম পোৱা মতে বহুত দুখৰ বিষয় যে আপুনি অলপ জনাব পাৰিব কেনেকা ব্যক্তিটো আপোনালোকে ইয়াত পাইছে আজিলৈ? আচলতে চাওক অৰুণ দা, সকলোৰে মানে কি হয়, এখন নিজৰ ঘৰ থাকে ন, আৰু ল'ৰা ছোৱালী তেওঁলোকৰ অতি মৰমৰ হয়, কিন্তু সেই ঘৰখনৰ পৰা বহুতে আহিছে সেই ল'ৰা ছোৱালী এৰি থৈ তেওঁলোকে আঁতৰি আহিছে। গতিকে এটা ভিতৰত তিতা মিঠা কেহা অভিজ্ঞতা লৈয়ে তেওঁলোকে কিছুমানে আঁতৰি আহিব লগা হৈছে, আৰু কিছুমানৰ কিন্তু কোনো নাই। কিছুমানৰ কোনো নথকা মানুহো ইয়াতে আছে, আৰু থকাৰ পিছত সেই ঘৰখন বঞ্চিত হৈ ইয়াতে আশ্ৰয় লোৱা মানুহো আছে। গতিকে চাব গ'লে প্ৰত্যেকৰ জীৱনত একোটা কাহিনী আছে, আৰু সেই কাহিনীটো বেছিভাগৰে দুখৰে কাহিনী হয়। যেতিয়া আপোনাৰ ঘৰৰ পৰিয়ালটো থাকিব, হয়, আপোনাৰ মেইন ঘৰটো ক'ত? মোৰ ঘৰ তামোলপুৰ দাদা। তামোলপুৰ হয়, এতিয়া তামোলপুৰ ডিষ্ট্ৰিক্ট, ৰঙিয়া তামোলপুৰ দাদা। আপুনি বিটিআৰৰ মানুহ, বিটিচিৰ মানুহ? বিটিচিৰ মানুহ। হয়। এনেতো আপোনাৰ ঘৰ সংসাৰ কেনেকুৱা চলে? মোৰ মিছেছো ইয়াতে থাকে। হয়, আমি দুটাও আপোনালোকে আমি দুটাই চাই আছো এই অনুষ্ঠানখন। হয়, চোৱা চিতা কৰি আছে। এনে এই অনুষ্ঠানতটো যিহেতু যিবিলাক ব্যক্তি আছে পুৰা বয়সীয়াল, বেমাৰী, এনেকা টকা পইচা বা মেডিচিন ক'ৰ পৰা আহে? আপোনালোকক কোন সহায় কৰে? মানে পাব্লিকে সহায় কৰে মেইনলি। হয়, বহুত ভাল মানুহ আছে, তেখেতসকলে সহায় নকৰিলে আমি আগুৱাব নোৱাৰিলোহেঁতেন। কিবা মেডিচিন লাগে, এতিয়া পৰহি এগৰাকী ককা আহিছে, তেওঁৰ ঘৰ নেপালত। কেনেকে আহি পালে নাজানো, কিন্তু তেওঁৰ ভৰিখন ভালকে খোজ কাঢ়িব বেকা হৈ আছে, যে তেওঁৰে হয়তো অপাৰেশ্যনৰ প্ৰয়োজন হ'ব, আৰু সেইখিনি কৰি তেওঁক চাগে আমি নেপালত থৈ আহিব লাগিব। আমি অলৰেডি পুলিচে দিয়ে বেছিভাগ, এনেকে ৰাস্তাত পাই পুলিচে লৈ আহে, আৰু তেখেতকো তেনেকে জালুকবাৰী থানাই লৈ আহিছিলে। আৰু অলৰেডি এনেকুৱা এগৰাকী আইতা এগৰাকীক আমি নেপালত থৈ আহিছো। তেওঁ এলজাইমাৰ আছিল, পাহৰি যায়। পিছত কিবাকে ক'লে, আৰু তেওঁ নেপালী ভাষাতে ক'লে, লিখি ৰাখি এনেকে গৈ বিচাৰি তেওঁৰ ঘৰত দি আহিছো। তো ঘৰত বহুত আনন্দ পালে,
ত' তেনেকুৱাও হয় মানে তেনেকুৱা এনেকুৱা ক'বলৈ হয় ন? হয় আপোনাৰ যিহেতু জীৱনত সেই কামটো লৈ আপুনি সন্তুষ্ট সন্তুষ্ট হয় আৰু যিহেতু আপোনাৰ এই অনুষ্ঠানত হয় যিটো চলিবৰ কাৰণে হয় এইটো এটা ঘৰ হয় এইটো ঘৰটো ভাড়া আপোনালোকে ঘৰ হয় ভাড়া ঘৰ এইটো ভাড়া ঘৰ হয় এইটোতো মান্থলি ভাড়া দিব ভাড়া লাগিব দিবলগীয়া হয় কিমান টকা দিব লাগে এইটো 90,000 ভাড়া দিব লাগে মাহতে মাহত 90,000 মাহত টকা দিয়ে 90 হয় আৰু কিমান ষ্টাফ আছে আপোনালোকৰতো খোৱা আমাৰ বোৱা 10 গৰাকী ষ্টাফ আছে বৰ্তমান তেখেতলোকক আপোনালোকে দৰমহা দিয়া হয় দিব লাগে হয় দৰমহা দিব লাগে হয় আহ, খৰচো আছে আৰু ইয়াতে মেডিকেল ষ্টাফো থাকিব নাৰ্ছিং ষ্টাফ আছে নাৰ্ছিং হয় ষ্টাফ আছে আৰু ডাক্তৰৰ লগত ডাক্তৰো আছে তেওঁ উম, পইচা নলয় উম। তেওঁ আমি ফোনতো কথা পাতো বা আহেও ডাক্তৰ ইয়াৰ মেডিচিন বিলাক আপুনি মেডিচিন কিছুমান কিনিব লাগে আৰু কিছুমান মানুহক ক'লে তেওঁলোকে দি দিয়ে ডনেটো ডনেট কৰি কৰে দিয়ে হয় যেনে আমাৰ ষ্টেমলো 5 লাগে উম, এইটো প্ৰেছাৰৰ মেডিচিন প্ৰায় 50 গৰাকী মানে খায় ষ্টেমলো 5টো লাগে তাৰপিছত আপোনাৰ কেলচিয়াম লাগে মাল্টিভিটামিন লাগে এনেকুৱা কিছুমান মেডিচিন মানে ৰেগুলাৰ লাগে হয় এনেকা হয় মেডিচিন হয় ৰেগুলাৰ লাগে ৰেগুলাৰ লাগে তেতিয়া আপোনালোকৰ যিটো হয় আপোনাৰ সপোন হয় পিছলৈ কি সপোন আছে আহ, এনেকে অলপকে চলাই গৈ থাকিম আৰু বেলেগ সপোন একো নাই মই বিচাৰো আৰু যিমানখিনি পাৰো এনেকে মানুহক যদি সহায় কৰিব পাৰো অলপ হ'লেও সহায় কৰিব পাৰো বা জীৱনৰ শেষ সময়ছোৱাত তেওঁলোকে যাতে শান্তিৰে সেই সময়খিনি গুচি যায় এইখিনি ভালকে কৰিব পৰাটোৱে ভগৱানে মোক শক্তি দিয়ক এইখিনি আৰু বহুত ডাঙৰ সপোন তেনেকুৱা নাই দাদা নিশ্চয় আপুনি এইটো কাম কৰি হয় আপোনাৰ সপোনটো সফল কৰি হয় কৰাব বিচাৰিছে এনে আপুনি প্ৰথম কেনেকুৱা পালে ইয়াত সেইফালে প্ৰথম মানে এইটো ময়ে খুলিছো আপুনি খুলিছিল ময়ে খুলিছো এনে হয় আপুনি ক'ৰবা আছিল নেকি সৰু টাইমত বা ডেকা নাই সময়ত নাই কিন্তু আমাৰ মানে কি হয় মোৰ গাঁৱতে তামোলপুৰতে আমাৰ 3 গৰাকী আইতা আছিল এগৰাকী পেহী আইতাৰ মানে কি হ'ল এই আগৰ দিনত যে 11 বছৰত বিয়া হয় প্ৰথম বিয়া হয় যে মানে সৰু বিয়াৰ আগতে সৰু বিয়া হ'ল আৰু তেতিয়া 11 বছৰতে তেখেতৰ মানে হাজবেণ্ডো ঢুকাল আইতাগৰাকী লাষ্টত বহুত কষ্ট খাইছে তেওঁ তো এনেকুৱা আৰু ইয়াতে গুৱাহাটী শুক্লেশ্বৰ ঘাটতো দেখো বহুত ৰাস্তাত পৰি থাকে কিন্তু পিছত মানে কি হ'ল এই যে ৰাস্তাত পৰি থকা তেওঁলোকক আমি আশ্ৰম আৰম্ভ কৰি আমি আনিবলৈ গৈছিলো কিন্তু দেখিছো তাৰ মাজত কিছুমান প্ৰফেচনেলো থাকে তেওঁলোকে কয় শনিবাৰে আমি শনি মন্দিৰত যাম মঙ্গলবাৰে হনুমান মন্দিৰত যাম বুধবাৰে গণেশ মন্দিৰত যাম আমাক যাবলৈ পাৰ্মিশ্যন দিলেহে আমি আশ্ৰমত থাকিম তো তেতিয়া আমি তেওঁলোকক অনা নাই যোনে মানে সঁচাকে ৰাস্তাত বিপদত পৰি আহিছে সেই মানুহখিনিক আমি অনাৰ ব্যৱস্থা কৰিলো আৰু এনেকে এজনকৈ গৈ এতিয়া এইখিনি মানুহ পাইছে ইয়াতে 60 গৰাকী আছে বৰ্তমান আৰু তাতে 60 গৰাকী মানে টোটেল 118 গৰাকী আছে 15 নং আপোনাৰ যিহেতু ইয়াত মই ফটো দেখিলো বহুত চেলিব্ৰিটি আহে আহে অসমৰ জনপ্ৰিয় জুবিন গাৰ্গক দেখিছো হয় আৰু আহিছে আমাৰ জনপ্ৰিয় নেতা বুলি ক'ব লাগিব তৰুণ গগৈৰ বেনাৰ ছাৰ দেখিছো আগতে আহিছিল 8 বছৰ মান আগত হয় মানে চৰকাৰী ব্যৱস্থা আপোনালোক চৰকাৰী বছৰেকীয়া হিচাপত কোনোবা সময়ত আপোনালোকক সহায় কৰিছে নে কৰা নাই এনে চৰকাৰে সহায় কৰিছে নকৰা বুলি ক'ব নোৱাৰি আৰু কিন্তু সেইখিনি সহায় নহয় আৰু লাগিব চৰকাৰৰ লগত আমি টাচত আছো আৰু তেখেতসকলে সহায় কৰিব এতিয়া আপোনালোকে প্ৰাইভেটকে চলাই আছে আপুনি হয় আপুনি দায়িত্ব লৈ পেলাই হয় হয় যিকোনো এইটো যদি আপোনালোকে চৰকাৰক কি আহ্বান জনাব যে এইটো আপোনাৰ বিল্ডিং এটা বা মাটি এডোখৰ পাই পেলাই আপোনাৰ যদি ব্যক্তিগত যদি বিল্ডিং কৰিব পাৰে হয়তো আপুনি ইয়াতকৈ বেছি ভাল কাম কৰিব বহুত পাৰিব সেইটোৱে আহ্বান জনাম মই চৰকাৰক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ছাৰক অনুৰোধ জনাইছো আৰু যদি আমাক অকণমান মাটি দিয়ে তেতিয়াহ'লে আমাৰ এই গোটেই ককা আইতাখিনি শান্তিৰে থাকিব পাৰিব আৰু আমিও চলাই নিয়াত সুবিধা হ'ব কাৰণ এই সমস্যাটো দিনক দিনে বৃদ্ধি পাইছে আৰু অল্ড এজ হোমৰ প্ৰয়োজনীয়তাটো বহুত বেছি আছে এনেকুৱা নহয় যে আমি চাওক যে মানে ঘৰতে থাকক তেনেকুৱা নহয় কিছুমানতো ল'ৰা ছোৱালী নাথাকে তেওঁলোকে কি কৰিব ল'ৰা ছোৱালী নাই তেওঁলোকৰ চাব লগা কিছুমানৰ বিয়াই নহয় তেওঁলোকে ক'ত যাব তো সেইবিলাকৰ সমস্যা আৰু কিছুমানৰ ল'ৰাই খুব মদ খায় মাকক মাৰি থাকে সেই মাকগৰাকী ক'ত যাব গতিকে ইয়াৰে এটা আচলতে অভাৱে আৱিষ্কাৰৰ মূল কিবা এটা অভাৱ থকাৰ কাৰণে এনেকুৱা অনুষ্ঠানৰ জন্ম হৈছে গতিকে তাক আমি মানে হেলা কৰিব নোৱাৰো সেইটো তাৰ প্ৰয়োজনীয়তা আছে নুই কৰিব নোৱাৰো গতিকে তাৰ কাৰণে আপোনাকো ঈশ্বৰে জন্ম দিছে চাগে নহয় তথাপি মানে ঈশ্বৰে মানে কৈছে আৰু এইখিনি কৰ আৰু তই মনত সোমাই দিছে এনেকুৱা ব্যক্তি আছে যে হয়তো আপোনাৰ ঘৰত বহুত ধনীও নহয় চাগে হয় আপোনাৰ নাই নহয় বিল্ডিং বাংলা চাকৰিত মিডিল ক্লাছৰ এনেকুৱা এজন এনেকুৱা ব্যক্তি থাকে আমি ইয়াত কথা পাতি পাইছো যে কাৰোবাৰ ঘৰত সকলোৱে কাৰোবাৰ
ল'ৰা ছোৱালী চাকৰিয়াল, হয় বোৱাৰী চাকৰিয়াল, হয় ল'ৰা চাকৰিয়াল, হয় জঙাই চাকৰিয়াল, হয় ছোৱালী চাকৰিয়াল, হয় তেওঁ যে এইবিলাকৰ ঘৰত যিটো গাৰ্জেন হয় মা বাবা হয় তেখেত অনাথ আশ্ৰমত আছে, হয় সেইবিলাক কাহিনী ইয়াত শুনিছো। আপুনি হয় এইখিনি সময়ত কি ক'ব? নহয় এইটো সত্য আছে ন? সত্য দুই এজন আছে উম, কম আছে তেনেকুৱা উম, আছে তথাপিও কিন্তু আচলতে চাওক যদি তেওঁলোকৰ পৰা আদৰ নাপায় হয়, যদি ঘৰতে সোমাই তেওঁলোকে এটা উম, ৰুমত সোমাই বন্দিত্বৰ জীৱন কৰাতকৈ উম, ইয়াত আহি সকলোৰে লগত মৰ্যাদা সহকাৰে জীয়াই থকাটো মই ভাবো বেছি ভাল বুলি ভাবো উম, যদি তেওঁক গুৰুত্বই নিদিয়ে উম, যে আইতা আছে আইতাই পেচাব পায়খানা বিচনাতে কৰি আছে কিন্তু আমাৰ কিন্তু ইয়াত নহয় ডাইপাৰ দিব বয়স হলে পেচাব পায়খানা কৰিবই উম, আমিও বয়স হলে আমিও আমি গম নাপাম বিচনাতো কৰিব পাৰো গতিকে সেইটোক যদি বোৱাৰীয়ে বা পুত্ৰই যদি অৱহেলা কৰে এটা ৰুমৰ ভিতৰত সোমাই থৈ দিয়ে তেওঁলোকৰ আলহী অতিথি আহিলেও যদি কয় মাৰ অসুখ নালাগে দিয়ক অথচ সেই ৰুমটোত পেচাব পায়খানা গোন্ধ ওলাই তাতকৈ ফাৰ বেটাৰ ইয়াত আহি হাঁহি ফূৰ্তি কৰি ডাইপাৰ পিন্ধিব পাৰে তেওঁ পেচাব পায়খানা কৰিবও পাৰে গতিকে সেইফালৰ পৰাও ইয়াত থাকিলে বেছি মই ভাবো ভাল হয় এই চোৱা চিতা দায়িত্বটো আপোনালোকৰ হাতত। হয় হয় যিমানে যিয়ে নহওক কিন্তু হয় আপোনাৰ দায়িত্বত যদি আছে হয় তেখেতক বিচনাতে হাগক অ বিচনাতে খাওক হয় বিচনাতে মুতক তেওঁ হয় আপুনি হয় আমি পালন কৰিব। পালন কৰিম কৰিব দেখিছো লাগিব ময়ো দেখিছো হয় হয় চাইছো হয় এনে ব্যক্তি আছে আছে সেইটো কাৰণে যিটো আপোনাৰ মনত হয় লোকে যে বহুত কোটি কোটি টকা বিল্ডিং বাংলা গুৱাহাটী চিটিত হয় ধন আৰ্জি আছে হয় আপোনাৰ মন নহয় নেকি এই যে আচলতে ইয়াৰকৈ হয়, বেলেগ নহয় আপোনাৰ চিন্তা? সেইটো নহয় উম, আচলতে আমাক বহুত বস্তু নালাগে উম, আমাক আমি যিকেইটা দিন জীয়াই থাকো উম, আমাক সীমিত বস্তুৰেও হৈ যায় এই চেণ্ডেলযোৰেও যদি যায় আমি ভাল জোতা এযোৰ নিপিন্ধিলেও হৈ যায় এতিয়া কথাটো হ'ল আমি একো বস্তু লৈ নাযাওঁ খালী হাতে আহিছো খালী হাতে গুচি যাওঁ আমি এটাই বস্তু লৈ যাব পাৰিম আত্মাটোৰ লগত সংস্কাৰটো লৈ যাব পাৰিম কি ভাল কাম কৰিছো কি বেয়া কাম কৰিছো যদি কিবা ভাল কাম কৰিছো সেই ভাল কামখিনিৰ আমি ৰিজাল্টটো লৈ যাব পাৰিম গতিকে মই সেইটোৱে বিশ্বাস কৰোঁ আৰু যদি কামটোত শান্তি পোৱা যায় তেতিয়াহ'লে সেই কামটোৱে কৰিব লাগে যিটোত শান্তি আছে আনন্দ নিজৰ আছে কাৰো আত্মাটো শান্তি অপকাৰ পায়। নহয় কাৰো অপকাৰ নহয় কিন্তু আমি বহুত কোটি কোটি টকা উপাৰ্জন কৰিবলৈ যদি আমি মনটোৱে শান্তি ৰাখিব নোৱাৰো আনৰ যদি অপকাৰ কৰো তেতিয়া সেই পইচাতকৈ বহুত গুণে শ্ৰেষ্ঠ এনেকে থাকি বা সৰু কিবা এটা কৰি মই ভাবো সেইটোৱে শ্ৰেষ্ঠ হয় যিটো যি সময়ত মানুহে যি খোজ কাঢ়িব নোৱাৰে হয় জন্ম হোৱাৰ পৰা ধৰি লওক আমি 5 বছৰ মান হয় এই ল'ৰাটো একো বুজি নাপায় হয় তাৰকৈ অ বুজি নোপোৱা যিটো ব্যক্তি হয় সকলক আপোনালোকে কেনেকা ইয়াত চম্ভালে? হয় আচলতে ইয়াতো তেনেকুৱা হৈ যায় আকৌ সেই শিশুৰ দৰেই হৈ যায় তেনেধৰণৰ কাম কৰিব তেনেকুৱাই হৈ লগা যায় হয়। তেনেকুৱাই হয় এটাক মৰম কৰিলে এটাই কব তাক মৰম কৰিছে মোক মৰম নকৰে খং কৰিব তেওঁলোকক আকৌ মনাব লগা হয় গতিকে এই বাচ্ছাৰ লগত থকাৰ নিচিনাই হৈ গৈছে আমাৰ হয় একে একে হয় আপোনাক দেখি গম পাইছো যে আপুনিও এই এনে এজন ব্যক্তি হ'ব হয়তো হয় নিশ্চয় মই বুজি পাইছো আৰু হয় হয় আজি সেইটোৱে গম পালো যে আমি সকলোৱে দেখে হয় আজি ছচিয়েল মিডিয়াত বহুত মানুহে দেখি আছে যে এনেকা ধৰণৰ মানুহ যিহেতু মা বাবাক কিছুমান ব্যৱহাৰ কৰিছে হয় নিজৰ বাবাক নিজৰ মাক ঘৰৰ পৰা ওলাই দিয়া হয় নিশ্চয় আমি শুনিয়ে আছিলো হয় কিন্তু আজি মই ইয়াত আহি হয় দিঠক বুলি ক'ব নেকি হয় সম্পূৰ্ণকৈ দিঠক দিঠক মই গম পালো বা আহি পালো হয় যে হয় নিশ্চয় পৃথিৱীত হয় এনেধৰণৰ কৰা ব্যক্তিও আছে আৰু এনেধৰণৰ কৰা যোন ব্যক্তিবিলাকক হয় আদৰি লোৱাও আছে হয় নিশ্চয় হয় আপোনাক মই আজি হয় জীৱনত প্ৰথম লগ পাইছো হয় যে মানুহে নিজৰ মা বাবাকো এৰি দিব পাৰে হয় হয় ঘৰৰ পৰা এৰাই দিব পাৰে দীপকে হয় এই সময়ত আপোনাৰ যিটো মন হয় সেইবিলাক পাই বা আপোনাক দেখি মোৰো এটা আজিৰ দিনত হয় হয় মোকে মানে কপাল ভাল বুলি ভাবি আছো আৰু নিশ্চয় আশীৰ্বাদটো পাব আপোনাৰ পৰা ধন্যবাদ অৰুণদা তাৰপিছত আজি আমাৰ যিহেতু মই হয় জানিব লগা হয় কিছু কথা আৰু থাকিলে হয় নিশ্চয় মই শেষত এটা কথা ক'ব পাৰোঁনে চাওক ক'ব পাৰিব আচলতে আমাক পিতৃ মাতৃয়ে বহুত কষ্ট কৰি আমাক ডাঙৰ দীঘল হয় কৰিছে পিতৃ মাতৃৰ ধাৰ খুজাবই নোৱাৰি গতিকে যিয়ে পিতৃ মাতৃক সেৱা শুশ্ৰূষা কৰে ভগৱানৰ মন্দিৰত নগলেও হয় গতিকে এটা কথাই ক'ব বিচাৰিছো যে পিতৃ মাতৃ থাকোঁতেই ভক্তি কৰিব লাগে
পিতৃ মাতৃ যেতিয়া ধৰক কিবা এটা হৈ যায় তাৰপিছত আৰু মৃত্যুৰ পিছত একো কৰি লাভ নাই। গতিকে যিমান যাৰ পিতৃ মাতৃ আছে ভাগ্যৱান, কিন্তু পিতৃ মাতৃ থকাৰ পিছত যদি তেওঁলোকক মৰম চেনেহ বা তেওঁলোকক শুশ্ৰূষাৰ পৰা বঞ্চিত কৰে, তেওঁলোকৰ নিচিনা দুৰ্ভগীয়া নাই। সেয়েহে এতিয়াই কৈছো যে যিমানখিনি পাৰে পিতৃ মাতৃৰ সেৱা কৰাত মগ্ন হওক, তেওঁলোকে জীৱনত এনে সফলতা লাভ কৰিব পাৰে। সেইটোৱে নিশ্চয় আপুনি ভাল এটা ৰাইজক জনান, ভাল কথা। এতিয়া আমি আপোনাৰ পৰা কিছু মানে জ্ঞান লাভ কৰিব পাৰিম বা লাভ কৰিবলৈ দিম ৰাইজক, যে নিজৰ যিটো এইবিলাক আৰু সমস্যা আমাৰ মাজত বেছি বাঢ়ি নাহক, যিহেতু নিজৰ মাতা পিতা, জন্মদাতা তেখেতলোকক যে এজন ল'ৰাই কেনেধৰণৰ পালন পোষণ কৰাৰ দায়িত্ব আছে বুলি ভাবে? আচলতে প্ৰত্যেকজনে, মই কৈছোৱে, আমি যেতিয়া সৰু থাকো তেতিয়া আমি পায়খানাও কৰোঁ, পেচাবো কৰোঁ, বদমাচিও কৰোঁ, কিন্তু মা দেউতাই চব আমাৰ দোষবিলাক মাফ কৰি দিয়ে, আকৌ মৰমেৰে আঁকোৱালি লয়। এই বৃদ্ধ বয়সতো তেওঁলোকে ভুল কৰিব পাৰে, পিতৃ মাতৃ ককা আইতাই ভুল কৰিব পাৰে, কিন্তু তেওঁলোকক এই ল'ৰা ছোৱালীয়ে সেই আগৰ কথা মনত পেলাব লাগে আৰু তেনেকে আঁকোৱালি ল'ব লাগে, কাৰণ তেওঁলোক ভগৱান হয়, ভগৱানৰ একোটা ৰূপ হয়। গতিকে পিতৃ মাতৃৰ সেৱাটোৱে মেইন ধৰ্ম হয়। তেওঁলোকৰ মনত তেওঁলোকৰ ভাৱনাটোক সন্মান কৰিব লাগে, যাতে তেওঁলোকে পিতৃ মাতৃ যিটো বিচাৰিছে সেই কামটো কৰিব লাগে। তেতিয়া মই ভাবো ল'ৰা ছোৱালী সুখী হ'ব লাগে। এইখিনি যিহেতু আপোনাৰ কথাত মই বুজি পাইছো, যে যদি আমি বা নিজৰ পিতৃ মাতৃ তেখেতলোকক এনেধৰণৰ ব্যৱহাৰ কৰে যদি, নিশ্চয় নিজৰ তাতো পৰিব, এদিন পৰিব। হয়, এদিন তেওঁলোকেও এটা সময় সকলোৰে আহে, যদি আজি পিতৃ মাতৃ কোনোবাই বেয়া ব্যৱহাৰ কৰিছে, এদিন তেওঁলোকৰ ল'ৰা ছোৱালীও তেওঁলোকৰ ক্ষেত্ৰত বেয়া ব্যৱহাৰ কৰিব, এইটো বাস্তৱ আৰু এইটো। নিশ্চয় বহুত ভাল লাগিলে আজি মোৰ অৰুণ ব্ৰহ্ম ইউটিউব চেনেলত এইখিনি সময় দিয়াৰ কাৰণে আপোনাক আপুনিও মোক সুযোগটো দিয়াৰ বাবে থেংক ইউ। নিশ্চয় আমি তেনেধৰণৰ আপোনাৰ যিহেতু এই অনুষ্ঠানৰ পৰা কিছু পিতৃ মাতৃক কেনেকুৱা ব্যৱহাৰ কৰিব লাগে তাৰ বিষয়ে জ্ঞান লাভ কৰিবৰ কাৰণে সময় আমি ভিডিঅ'টো আনি থাকিব কাৰণে আপোনাৰ পৰা নিশ্চয় নিশ্চয় কিবা অনুৰোধ থাকিলে নিশ্চয় নিশ্চয় আমি প্ৰতিটো দিনে বা আজিৰ ভিডিঅ'ৰ মাজেদি আপোনালোকে নিশ্চয় গম পাইছে, গুৱাহাটী কোনটো জগা বুলি কৈছিলে? এইটো বেলতলা অজন্তা পথ। বেলতলা অজন্তা পথ, যিহেতু প্ৰমোদ তালুকদাৰ মেমৰিয়েল অল্ড এজ হোম, ইয়াত আপোনালোকে আহি কিছু আপোনালোকৰ ইয়াত অনুষ্ঠানত সহায়ো কৰিব পাৰিব। কোনোবাই মেডিচিন দিব পাৰে বা চাউল দাইল তেনেকেও দিব পাৰে, এনেকুৱা দি সহায় কৰিব পাৰে। মই আজি এটা দেখিলো যে এজন ব্যক্তি আহিছে, মই তেখেতে ইয়াত আহি নিজৰ বাৰ্থডেটো পালন কৰিছে, তেওঁ খানা দিছে আজি ৰাতি। গতিকে তেনেকে আমাৰ অৰুণদাৰ চেনেলৰ যিসকল শ্ৰোতা আছে বা দৰ্শক আছে, তেওঁলোকেও যদি ভিডিঅ'টো চাইছে আৰু তেওঁলোকেও যদি মন কৰিছে, তেতিয়াহ'লে মোৰ ফোন নাম্বাৰটো কৈ দিওঁ নে? মোৰ ফোন নাম্বাৰটো কৈছো 9864048360। আকৌ কৈছো 9864048360। উৎপল মোৰ নামটো, মোৰ লগত যোগাযোগ কৰিব পাৰে। তেওঁলোকেও বাৰ্থডে বা এনেকুৱা অনুষ্ঠান চেলিব্ৰেশ্যন কৰিব ইচ্ছা আছে কৰিব পাৰে। হয়, ধন্যবাদ থাকিল। अरुण ब्रह्म इउटुब चेनेलाव नोंथांमोननो जिहेतु जोंनि सुबुंनि गेजेराव गोबां जाथाय जायो, जाथायखौ जों बानायो, गावनि जोनोमगिरि बिमा बिफाखौ इनाय बा नायनो बानाय बा गोबां खैफोदाव खोलैनानै जिहेतु भुगिहोयो, थारैनो बिनि फिननायखौ जों मोनफिनो होननानै बिथाङा फोरमायदों। आरो मोनसे खोथा, जाय समाव जोंनो बिमा बिफानो सहाय एबा सापर्ट नांगौ, बै समाव सापर्ट होआलासिनो बे बिमा बिफाखौ जोगारो, बे जोगारनाय सुबुंखौ बिथांमोना बे आश्रमाव लाबोनानै फिसिनानै बिथांमोननि जिउखौ उद्धार खालामो। थारैनो जोबोद साननो गोनां बाथ्रा। नोंथांमोना निउसफ्राव ससियेल मिडियाफ्राव नुयो बिमाखौ बुथारनाय, बिफाखौ हाजो सानिफ्राय गारहरनाय, सोरबा बिहामजोआ गारहरनाय, सोरबा बिजामादै गारनाय, धोननि लुबाव बायदि बायदि खालामनानै सुबुंफोरखौ बिदि इनाय खालामनानै बुथारनायखौ जों खोनानो मोनो। दिनै मोगथाङाव बेयाव फैनानै आं मिथिबाय, थारैनो बेयो सोमोनांथाव। आंनि जिउआव गिबि बेनो, आरो बेबायदि खामानिखौ जोङो फिसा गोसोनि मानसि, फिसा अननाय सुबुंफ्रा जों हाया। थारैनो नैबे उत्पल बिथाङा जे
मानसि महरै इसोर जानानै दिनै बे सुबुं समाजनि खामानि महान खामानिखौ मावबाय थादों। थारैनो जोंनि गोसो गोरबोआवबो बेफोरबायदि गुन एबा गियानखौ लानानै जोंनि न'खरफोरखौ जों सोलायोबा दैदेनोब्ला जोंनावबो बेबायदिनो जेब्लायबो खैफोद एबा इनाय अनागारा जोंनि न'खरखौ फैनाय नङा। जों बेखौ मानिनांगोन आरो सिबिनांगोन। जोङो सासे सैथो सुबुं समाजनि सुबुं जानो नाजानांगोन। बेखौ दिनै बेयाव फैनानै आं गोजोननाय मोनदों। गोजोननाय थाबाय अरुण ब्रह्म इउटुब चेनेलनिफ्राय बिदाय लाबाय। गोजोन्थों।